দিহিৰা ব্লক GSP যিখন কমিটি আছিলে পূৰ্বৰ সেই কমিটিখনৰ ঠাইত আমি তেওঁলোকৰ কাৰ্যকাল উকলি যোৱাৰ পিছত আজি নতুন সমিতি গঠন কৰা হ'ল আগন্তুক যাতে আমি লোকসভা নিৰ্বাচনত আমাৰ দলে যাতে গোটেই অঞ্চলত সুকলমে কাৰ্যসূচী চলাব পাৰে তাৰ বাবে আজি আমি দিহিৰা ব্লকখন বনাই আমি আজি ৰণসংকাৰ আৰম্ভ কৰিলোঁ আজি সভাপতি দিয়া গ'ল আমাৰ চন্দ্ৰমোহন হালৈ ডাঙৰীয়াক তেখেত বহু বছৰে আমাৰ লগত জড়িত আৰু সম্পাদক হিচাপে দিয়া গ'ল আমাৰ যাদৱ দাস ডাঙৰীয়া থমনাৰ তেখেত পূৰ্বত BPF দলত আছিল তাৰ পৰা আহি আমাৰ দলত ভৰ্তি হ'ল GSPত আৰু সেইভাবে তেখেতকে আমি আমাৰ দলৰ পৰা আমাৰ কেন্দ্ৰীয় বিষয়ববীয়াৰ লগত আলোচনা কৰি মূল দায়িত্ব তেখেতক আমি দি দিলোঁ কমিটিখন প্ৰায় 245 জনীয়া মান হ'ব দিহিৰা ব্লক কমিটিখন আমি মূল বাপ কেইটা আজি দিলোঁ আৰু সাংগঠনিক সম্পাদক মোটামুটি 100ৰ ওপৰত থাকিব 110 জন মান থাকিব বাকি সদস্য থাকিব এটো লোকসভা নিৰ্বাচন আহি আছে ৰাইজৰ ওচৰত কেনেকৈ অসৰ কৰিব কি চলি যাব চাওক আজিও যদিও চলি আছে যে ভূমি পাট্টা প্ৰদান কৰিছে সৰ্বসাধাৰণ ৰাইজত আপোনালোকে যদি প্ৰেক্টিকেলি চাব যায় এটো আপোনালোকেও বুজি পাব যে এটো নাম মাত্ৰহে হৈছে আৰু সেইবিলাক ইস্যুৱে আমি আগত ৰাখিম যাতে সৰ্বসাধাৰণ ৰাইজে BTC 2003 চনৰ আগৰ যিখিনি বাসিন্দা আছিল সেই বাসিন্দা প্ৰত্যেকে ভূমি পট্টা পাব লাগিব আৰু বিভিন্ন ৰাজনৈতিক অধিকাৰ পাব লাগিব সেই ইস্যু লৈ আমি ৰাইজৰ মাজত সোমাম গাঁও কৰ্তনৰ কথাটো আহি নপৰে ইয়াত গাঁও কৰ্তনৰ কথাটো এটো এখন বোৰ্ড গঠন কৰি দিছে বোৰ্ডে যি সাবমিট কৰে সেইমতে হ'ব এটো আমাৰ কেন্দ্ৰীয় বিষয়ববীয়াৰ লগত আলোচনা হৈ আছে আৰু কৰি থাকিব এতিয়া মই সেইবিলাক নকওঁ যেহেতু আমাৰ GSP দলৰ কেন্দ্ৰীয় বিষয়ববীয়া আছে তেখেতসকলৰ চিন্তা চৰ্চা কৰিব আমি দিহিৰা GSP হিচাপে এইখিনি আপোনালোকক জনাই থলো क'क्राझार सरनि साखाथि थिथागुरियाव थानाय मानास पाब्लिक स्कुला 2024-25 सोलोंथाइ बोसोरनि गोदान मुं थिसननाया सोलिगासिनो थिथागुरियाव थानाय इंराजि बिजोंनि मानास पाब्लिक स्कुलाव दासान्दि नार्सारिनिफ्राय 8 थाखोसिम गोदानै मुं थिसननाया सोलिगासिनो बे फरायसालियाव गुनगोनां सोलोंथाइ होनायजों लोगोसे फरायसाफोरनि थाखाय दं मोजां खाबुफोर थाखो फोरोंथायनि अनगायैबो योगा क्लासेस बेसिक कम्पिउटार एडुकेशन इंग्लिश स्पीकिंग स्किल मैथ्स एंड साइंस प्रोजेक्टिंग हाईली एक्सपीरियंस फैकल्टी आरो स्मार्ट क्लासेसनि खाबुफोर दं बेजों लोगोसेनो बे फरायसालियाव हौवासा आरो हिन्जावसानि थाखाय आलादा हस्टेलबो दं गोसो गोनां बिजाथिफ्रा थिथागुरिनि मानास पाब्लिक स्कुलाव मुं थिसनोब्ला नैबे जानबुं नम्बर 6000853288 6000489621 9101 008849 कल खालामनानै सुलाद लानो हागोन